जोर लगा के और पानी बही निभा लगा হৈছে না রানিং ওয়াটার থাকলে ভাল হাতবা কারণে Good morning from Kohima. It's 5:45 in the clock and we are heading towards Dzukou Valley. Aro ratipua etia borokhon start hoise aro aji ami tat goi pele return hoa plan ase amar dujon gari loke goise aro ami Kollan aro moi goi asu aji sao kiman paru basically ami return hoa plan loye jam karon tat rati thakile bahut thanda hoy কালি লগৰ এজনে কলে গৈছিলে তো আমি ট্ৰেকিং কৰোতে সময় লাগিব প্ৰায় 4-5 ঘণ্টা মান লাগিব কিন্তু ৰিটাৰ্নতে অলপ কম সময় লাগিব তো এতিয়া ওলালো আৰু ঠাণ্ডা ইয়াত আছে আৰু তাত আৰু বেছি ঠাণ্ডাই হ'ব আৰু জোছ পুৰা হাই তো মাইলা জোছ কেনে পুৰা একদম এডভেঞ্চাৰ না ৰিটাৰ্ন হবি না আজি না তাতে কি কৰিবি থাকবি চাও দেখা যাও কি হয় তো আমাৰ দুজন গাইড আছে এতিয়া ওলাইছে বৰষুণ ষ্টাৰ্টেই হ'ল আৰু আজি গুড ফ্ৰাইডেৰ কাৰণে মাৰ্কেট পুৰা বন্ধ থাকিব ইয়াত बिस्किट नहीं है ना बिस्कुट तो नहीं है बिस्कुट वाटर बॉटल ले लो नहीं খাবা এখন ফানে মেগি খাই কেনে যাব লাগবে কি বতা হে এই সাতা কাম নিদিলে সত্য কথা কিন্তু এর বাটাটো ডেঞ্জাৰ বাটাৰে গাড়ী ৰখে দিলক বাটাই তো আমি এতিয়া মেগি খাব সোমালো আৰু আমি বৰ্তমান বিছামা ভিলেজত আছো ইয়াৰ পৰা এৰাউণ্ড 6-7 কিলোমিটাৰ মান ট্ৰেকিং হ'ব আৰু ইয়াত কিছুমান আমি ORS ললো তাৰ পিছত বিস্কিট কেক এইবোৰ ললো আৰম্ভ কৰিম আৰু লাহেকৈ আৰু বতাহ বহুত দি আছিল এতিয়া অলপ কমিছে অলপ বৰষুণো দি আছে এতিয়া ৰেইনকোট পিন্ধি পেলাই এটা ওলাম আৰু আজি ৰাস্তাত একো খাব নাপাম কাৰণ এইখিনি লৈ ললো আৰু যাত্ৰাটো আজি অলপ কষ্টই হ'ব আৰু এটা বেলেগ এডভেঞ্চাৰৰ মজা হ'ব ট্ৰেকিংত আৰু আমাৰ এইপিনে মনোজ ভাই মস্ত বৰষুণ মস্ত বৈদ্য বৰষুণ না বৈদ্য বৰষুণ জোছ কেনে বতাৰ উৰি গিছুয়া जोश কেনে जोश বৰ্তমান ঠিকই আছে आपका जोश कैसा है हाय और महिला जोश केने একদম মইতো পাৰিবি वेदर দেখি ভয় লাগা নাই 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 তো আমাৰ ট্ৰেকিং ষ্টাৰ্ট হ'ল এৰে পৰা এৰাউণ্ড 8 কিলোমিটাৰ মান আমি খোজকাঢ়ি যাম তাৰ পিছত আৰু তাৰ পৰা ট্ৰেকিং পইণ্টৰ পৰা আৰু যিটো পাম্প পইণ্ট সেইটোৰ পৰা যাব লাগিব আৰু যাই থাক আৰু খোজকাঢ়ি আৰু ফাৰ্ষ্ট কিছু এইটো কালাৰটো বেলেগ ধৰণ কিছু কিবা নীলা টাইপ তো আমি যাই আছোঁ এৰাউণ্ড 3-4 কিলোমিটাৰমান আহিলোঁ খোজকাঢ়ি গাড়ী আৰু আমি 8 কিলোমিটাৰমান এৰাউণ্ড ইয়াত চুমুলৈ আহিব পাৰিলোঁ হয় কিন্তু অহা নাই আমাৰ গাড়ী থৈ পেলাই খোজকাঢ়ি অহাটোৱে আমি চুজ কৰিলোঁ কাৰণ খোজকাঢ়ি অহাৰ যিটো মজা সেইটো এটা এমেজিং চব 360 ভিউ পাই থাকিম এনি টাইম কেনে ৰ'দ দিছে বৰষুণটো দি থাকোঁতে ভালে আছিল চৰাইৰ মাতটো মজা লাগে দেই গাড়ী ডেলি নাপায় কি মজা মাতি আছে না झुक गए थक गए ठंडा
চব খুলবা লাগাল না বেলেগ সব গাড়ীত যাই আছে আমিয়ে মাত্ৰ 4টাই খোজকাঢ়ি আহিছোঁ না এতিয়া বাকী সব 8 কিলোমিটাৰ গাড়ীতে যাইছে মাত্ৰ আমিয়ে খোজকাঢ়ি আহিছোঁ আমি ফুল এডভেঞ্চাৰ 1.5 কিলোমিটাৰ মান আছে তো এইখিনি যাৰ পিছত মেইন ট্ৰেকিং পইণ্ট পাম তাৰ পিছত ষ্টাৰ্ট হ'ব ট্ৰেকিং ये वाटरफॉल है यहाँ पे छोटा सा एकदम यही है यह टिकट लेके आता है कौन पहले जाओ लगो ये यहाँ से हाँ नीचे से जाओ ना यहाँ पे आप लोग 2 घंटा लगा दिया होगा वहाँ भी 30 को स्टार्ट किया 30 को अभी हम 2.5 घंटे चल लिए 3 घंटा लगे আমি 8 কিলোমিটাৰ খোজকাঢ়ি আহি পালোঁ এতিয়া আৰু মেইন জুকো পইণ্ট আহি পালোঁ ইয়াৰ পৰা ষ্টাৰ্ট হ'ব আমাৰ ট্ৰেকিং মেইন জুকো পাহাৰ এইটোৰে ট্ৰেকিং ইয়াৰ পৰা ট্ৰেকিং ইয়ালৈকে গাড়ী লৈ আহিছিলে চবৰে ইয়াত গাড়ী থৈ আমি অলৰেডি 2.5 ঘণ্টা খোজকাঢ়িলোৱে আৰু এতিয়া ষ্টাৰ্ট হ'ব 2.5 ঘণ্টাত 8 কিলোমিটাৰ খোজকাঢ়িলোঁ আৰু এতিয়া পুৰা পাহাৰৰ মাজে মাজে খোজ ইট উইল বি গ্ৰেট এডভেঞ্চাৰ অলৰেডি উই ডান এনিথিং আৰ্লিয়াৰ हम भूल जाते हैं यार 2.5 घंटे पैदल आए हाँ अभी यहाँ से 1 मिनट में थक गए 1 मिनट भी नहीं हुआ वो 2.5 घंटे फुल जाओ 8 किलोमीटर फुल जाओ जिंदा है तो हाय सर जोश रहना पड़ेगा हाई नहीं तो कैसे चलेगा इतने पहाड़ पर तो आमी बर्तमान ट्रेकिंग करी आसु आरो एतिया अलप रइसु रुके हैं झुके नहीं है ना फिर स्टार्ट होगा पूरा स्टार्ट होगा हाउ इज द जोश अभी जोश खत्म हो गया है और स्टेमिना चाहिए अभी और এনেকুৱা ৰাস্তা প্ৰায় আৰু আধা ঘণ্টামান যাব লাগিব তাৰ পিছত অলপ প্লেন ৰাস্তা পাম বুলি কৈছে তো এনেকৈ যাই থাকিম আমি অলৰেডি 8:30 পৰা ষ্টাৰ্ট কৰিছোঁ তো বাকি গ্ৰুপত কৰি আমি বেছি খোজ কাঢ়া হৈছে তো ট্ৰেকিং আমি এৰাউণ্ড 1 ঘণ্টা আগৰ পৰা ষ্টাৰ্ট কৰিলোঁ তো আজি ৰাতি আৰু বিছনাত পৰা লগে টোপনি আহিব আৰু এতিয়া যাই আছোঁ আৰু 2-2.5 ঘণ্টামান লাগিব চাগে জুকো ভেলীৰ মেইন বেছ কেম্প পোৱালৈকে रास्ता था ना नीचे देखो कैमरा जो करना है करने दो हल्के जाबी रे पहाड़ों काखे दी जाबी हिवसा ना मजा हिव फुट रास्ता আছে মাত্র এই নাঙ্গন রাস্তা দিয়ে আমি যাই আছি এই দিশা ব্যাটারি লো তো ফাইনালি আমি অলপ প্লেন ৰাস্তাটাই ভাই পাইছোঁ তো এতিয়া জাৰ্নি আৰু মজা হ'ব এই যি ওখ আছিলে সেইখিনি গোটেই পাৰ কৰিলোঁ আৰু এতিয়া ভিউ লাহে লাহে মজা হৈ আছে একদম अच्छा है जा सकते हैं नीचे नहीं जा सकते आगे जा सकते
বহুত কষ্ট না বহুত কষ্ট দেই তাত এতিয়াৰ পৰা খোজকাঢ়ি আহিছোঁ অলপ আগত গ'লে প্লেন পাম বুলি কৈ থাকে কিন্তু এতিয়াহে অলপমান প্লেন পাইছোঁ যেন লাগিছে খোজকাঢ়িব লাগে একেবাৰে ৰাতিপুৱা 8:30 পৰা খোজকাঢ়ি এতিয়ালৈকে আহি আছোঁ যাৰ কষ্ট কৰিব মন আছে শুনি একবাৰ জোকো আহি গেলি হয় নহয় খোজ কাঢ়বা কিন্তু বহুত লাগব যাই যিমান যি নকওঁ কাটা কি মাৰে গাত এই বা না সৰু সৰু পুৰা খুন্দে খুন্দে মাৰি থাকে দেই Video deh batai. Kalau video kerja mozak. Kalau video kes. Ini view sah ni mozak view. তো রাস্তা একেবারে সরু এই রাস্তায় আমি যাই আছো বহুত খোজকাঢ়িলো খোজকাঢ়ি অবস্থা বেয়া হয়ে গেছে পুৱা 8:30 পৰা খোজকাঢ়ি আছো এতিয়া 2:10 হৈছে আৰু এতিয়া আমি বেস ক্যাম্প পোৱাই নাই জোকোৰ বেস ক্যাম্প পোৱাৰ পিছত তাত ভেলিত কিছুমান চাব লাগিব যাব কাৰণে সেইখিনিতো টাইম লাগিব আৰু পুৰা বাহৰ ফাকে ফাকে যাই আছো সব বাই বা এই সব ওৰু বা কিমান কুপ খাইছো বাহৰ হিচাপ নাই এনেকৈ যাই আছো আৰু কিমান খোজকাঢ়িব খোজকাঢ়ি একেবাৰে ভাগৰ লাগি গৈছে তো ফাইনেলি আমি জোকো ভেলিৰ বেছ কেম্প আহি পালোঁ আৰু ইয়াত আছে ইয়াত সুধিব লাগিব বহুত খোজকাঢ়িলোঁ কেইটা বাজিল 2:30 8:30 পৰা 2:30 বাজিল আৰু পুৰা टेंट होगा टेंट आप लोग 2 आदमी है नहीं 4 जन गाइड है तुम्हारे पास गाइड नहीं है आपने एंट्री किया नीचे से हाँ क्या एंट्री आकाश है ना आकाश तुम्हारा नाम स्लिप एंट्री क्या था ना कॉटेज लेते ना हाँ सारा आराम से कंडीशन देख हाँ कॉटेज तो लगने की कॉटेज है और दूसरा क्या है दूसरा डोमेट्री है डोमेट्री में नहीं डोमेट्री में कितना कॉटेज देखते हैं कॉटेज एक बार दिखा दीजिए क्या है सरिता हो आराम से लाए आराम से हो जाएगा ना 4 जन ठीक है बढ़िया जंगल में ऐसा इससे अच्छा खाना मिलेगा हाँ ठीक है एकदम बस तकिया मिलेगा 2 किलो नहीं मिलेगा खाने पीने के लिए वहाँ जाना पड़ेगा ना किलो नहीं मिलेगा किलो बाथरूम के लिए रूम अटैचिंग हो जाएगा लेकिन आप लोगों को पानी लाना पड़ेगा स्ट्रीम से हाँ स्ट्रीम से पानी लाना पड़ेगा पानी लाना पड़ेगा स्ट्रीम कितना नीचे है वो जहाँ गेट है ना हाँ गेट के नीचे इसको थोड़ा
ভিউটো একদম ভেলি সিলি হৈ গৈছে दूसरा वाला ये है ठीक है हाँ है एक तो आमी यात कटेज दुटा ललो प्रत्येकটো कटेजत 1500 करी तो आमार 4 जনৰ प्रत्येकरे 750 करी परि যাব আৰু ইয়াৰ পৰা অলপ আগলৈকে গৈ পেলাই যত আমি বুক কৰিছিলো তাৰ আমি খাব যাব লাগিব আৰু বহুত ভাগৰ লাগিছে আৰু এই পাইছো কটেজৰ আগপিনৰ একেবাৰে ধুনিয়া ভিউ একেবাৰে মজা ভিউ আৰু এইকেইটা কটেজ কেইটা এইটো কটেজত আমি আছো আৰু এইপিনে আমাৰ লগৰ দুজন আছে এইটো আনটো কটেজত এতিয়া অলপ ৰেষ্ট লম লৈ পেলাই তাত কিবা খাই পেলাই অলপ ভেলি চাবৰ কাৰণে ওলাই যাম আৰু বহুত কষ্ট হৈছে এতিয়া অলপ ৰেষ্ট লৈ আধা ঘণ্টা ৰেষ্ট লোৱাৰ পিছত বেছ কেম্পত আকৌ আহিলোঁ আহি পেলাই ইয়াত বেলেগ খাব নাই মেগী আছিলে তো মেগী খালোঁ বহুত ভাগৰ লাগিছে তো আজি তললৈ ভেলি চাব নাযাওঁ কাৰণ এতিয়া 3:30 বাজিলে আৰু অহা যোৱা আৰু তাত যদি অলপমান টাইম থাকোঁ তেতিয়াহ'লে 3 ঘণ্টামান লাগি যাব তো 6:30 মান হ'লে আন্ধাৰে হৈ যাব ইয়াৰ পৰা নাজাৰা বহুত ধুনীয়া দেখা পায় বুলি কৈছে তো অলপ ইয়াৰ পৰা নাজাৰাই চাই লওঁ একেবাৰে মজা ভিউ আৰু কালি আৰ্লি মৰ্নিং আৰু ভিউ বেছি মজা হ'ব জোৰ লগাকে আৰু পানী ভৰি নিবা লগা হৈছে না ৰানিং ৱাটাৰ থাকলে ভাল থাকবা কাৰণে জোকো ভেলি যিমান ধুনীয়া সিমান কষ্ট মই apa butuh sondongnya